হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আৰু মোৰ ভালেই, আশা কৰিছোঁ সকলোৱে ভালে। ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 11টামান বাজিছে চাগে। ৰাতিপুৱা চাহ তাহ খাই আজৰি হ'লোঁ আৰু ভাত বনামগৈ অলপ পিছত। কি বনাওঁ নবনাওঁ আপোনালোকক দেখাম বাৰু। চাই থাকক ভিডিঅ'টো আৰু চাই লৈ শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অন কৰি দিব। আজি ৰাতিপুৱা শুই উঠি ফাৰ্ষ্ট কাম আছিলে মোৰ ফুল ৰোৱা, কাৰণ এই ফুলৰ টাবটো আৰু ফুলজোপা কিয় ৰুইছোঁ জানেনে? এনেদৰে টাবত ফুল এটা লগাই বেটীহঁতৰ স্কুলত মানে দিবলৈ দিছে এডমিশ্যনৰ দিনা। আজি দুপৰীয়া সাজৰ কাৰণে বনাবৰ কাৰণে বন্ধাকবি, সৰু আলু আৰু এইফালে বুট লৈ লৈছোঁ। আজি এনেকৈ বনাব লাগিব আৰু দালি বনাম আৰু চাওঁ যদি কিবা বনাব পাৰোঁ দেখাম বাৰু আপোনালোকক। এতিয়া বনাই আছোঁ মই মাংস। বন্ধাকবি চব্জি বনাই থাকোঁতে মিষ্টাৰে আনিলে আকৌ মাংস বনাব লগা হ'ল। সেইকাৰণে মই কেনেকৈ বনাইছোঁ সেইটো দেখুওৱা নহ'ল বাৰু। কেতিয়াবা ভালদৰে ৰেচিপি দিম। আজি বনাওঁতে মানে খৰধৰ হ'ল, সেইকাৰণে দেখুওৱা নহ'ল বনোৱাটো। আৰু এইখিনি মায়ে দালিত দিবৰ কাৰণে আনিছিলে, কি হয় নাজানো, আপোনালোকে জানিলে ক'বচোন দেই। ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি মেলি দিনত আকৌ ভাত বনাই মেলি চবকে দি মেলি আজৰি হৈ এতিয়া আৰু অলপ আজৰি হৈছোঁ। আকৌ অলপ দেৰি পিছত চাহ বনাবলৈ হ'ব। আকৌ চাহ চবকে দি মেলি আকৌ ভাত বনাবলৈ হ'ব। মানে আৰু দিনবোৰ এনেকৈ গৈ আছে আৰু উপায় নাই। চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই বুট ভাজি আছোঁ দেই, চাহৰ লগত খাবৰ কাৰণে। আৰু এনেদৰে বুট ভাজি খাই মই বহুতেই ভাল পাওঁ। আৰু কোনে কোনে ভাল পায় জনাবচোন। অলপ কেঁচা জলকীয়া দি ভাজি খাই মই বহুত ভাল পাওঁ। আৰু এতিয়া ভাজি লৈছোঁ চাহৰ লগত খাবৰ কাৰণে। মানে মা আৰু দেউতা সকামলৈ গৈছিলে, তেনেকেই মানে বুটখিনি আনিছিলে আৰু এনেই থকাতকৈ আৰু মই ভাবিলোঁ ভাজি পিনে খাওঁ। সেয়াই এতিয়া চবৰে কাৰণে উলিয়াই লৈছোঁ অলপ অলপ। ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। যদি ভাল পালে মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব। আৰু লগ পাই আছোঁ আপোনালোকক নেক্সট এটা ভিডিঅ'ত। আৰু তেতিয়ালৈকে আপোনালোকক বাই বাই।